সকলো একেলগে হাদাৰ মহাদেৱ আৰু একেলগে জয় আই অসম। গাইস বিহাৰৰ ঠাকুৰগঞ্জৰ পৰা এতিয়া আমি ওলাবলৈ ওলাইছো আৰু ইয়াৰ পৰা কি যাই পাওঁ চাই থাকিব গাইস। এখন হোটেলত আমি চব্জি আৰু এনেকে আমাৰ এয়া বন্ধুসকল মানে আমাৰ বিহাৰত যি বন্ধু তো এনেকে बहुते मरम दिले। पहले हम एक बात बोलना चाहता हूँ, बिहार का आदमी बहुत अच्छा है और बहुत प्यारा है और बहुत दिलदार है भाई। तो सब लोगों को बोल रहा हूँ, सब लोग आओ यहाँ पे कुछ बिहार में आओ और एंजॉय करो। बहुत अच्छा लगता है क्योंकि हर दिल में भगवान बसता है। तो गाइस কি কম আৰু বিহাৰ মানে এনেকুৱা মৰম আমাৰ তিনিজনকে তো চাই থাকক আপোনালোকে আগলৈও দেখাই আছো আৰু সকলো একেলগে হাদাৰ মহাদেৱ আৰু একেলগে জয় আই অসম মানে গৈ আছো। তো আপোনালোকে চাই থাকিব বুলি আশা কৰিছোঁ আৰু বিহাৰৰ যি আহি এখন মানে প্ৰথম ব্ৰিজ আপোনাৰ অভাৰ ব্ৰিজ তো দেখুৱাই আছোঁ। তো গাইছ দেখিছে বিহাৰৰ আৰু এইবিলাক এনেকৈ মানুহে ৰখাইছে আমাক দেখিছেনে। তো বহুতেই ভাল লাগে মানে এনেকৈ ৰখালে। এনেকৈ আহি থাকোঁতে ব্ৰিজখনৰ ওপৰতে ছাৰ দুজনমান আহিছিলে মানে বিহাৰৰ পুলিচ। তো তেওঁলোকে ৰখালে তো ক'লৈ যাওঁ কি কৰোঁ সুধিছে। তো বহুতেই ভাল লাগিছে আৰু এনেকৈ ছাৰৰ ওচৰলৈ আহিছোঁ মই। ছাৰ हम केदारनाथ जा रहे हैं, आप क्या बोलेंगे? मैं तो यही चाहूँगा कि शुभकामना देना चाहूँगा कि जल्द से जल्द आप लोग अच्छी तरीके से पहुँचे। आप लोगों के आशीर्वाद हम जरूर पहुँचेंगे। तो आप लोग आशीर्वाद करना कि हम अच्छे से पहुँच जाएँ। তো এনেকৈ দেখিছে আপোনালোকে বিহাৰত বহুতেই ভাল লাগিছে কি ক'ম আৰু আপোনালোকক চাই থাকিব আগলৈ। তো গাইছ এনেকৈ ৰাস্তা হাইৱে দি আহি থকা অৱস্থাত দুজন দাদা ইমান গৰমৰ মাজতো মানে মাছ ধৰি কিনে লৈ গৈ আছে ঘৰলৈ এসাঁজ ভালকৈ খাম বুলি কেনে। তো মাছ দেখাইছোঁ মই আপোনালোকক, এয়া দেখিছেনে ধুনীয়াকৈ মাছ ধৰি লৈ যাই আছে ভালকৈ এসাঁজ খাম বুলি। আৰু দাদাসকলক লগ পাই বহুতেই ভাল লাগিল কাৰণ তেওঁলোকে আমাক আশীৰ্বাদো দিলে। আৰু তেওঁলোকে हम आसाम से आ रहे हैं केदारनाथ जाने के लिए। बहुत अच्छी तरह आप लोग को जाए, भगवान लेके जाए। हम लोग के बिहार होके आप लोग घूम के जा रहे हैं, हम लोग को भी बहुत अच्छा लग रहा है। थैंक यू। तो आप सबको हमसे बहुत बहुत धन्यवाद हो। तो আগলৈ চাই থাকিব ক'ত কি দেখুৱাব পাৰোঁ। গাইছ এবাৰ বিহাৰৰ ৰাস্তা চাওক না কিমান ধুনীয়া ৰাস্তা, ইমান আহল বহল। আমাৰ মংগলদৈ ফালৰ পৰা কেতিয়া হয় ক'ব নোৱাৰিছোঁ। আৰু এখন বেয়া হৈ গ'ল, ৰাস্তাটো অলপ বেয়া আছিলে। তো এনেকৈ ওচৰতে চাইকেল লগত দোকান এখন পালোঁ আৰু বেয়া হৈছে একদম চকৰ মাজত। তো মোৰো ধৰ অলপ ভালেই হ'ল বাৰু কাৰণ খোজকাঢ়িবলৈ হোৱা নাই। এনেকৈ চাইকেল দোকানৰ পাই গ'লোঁ আৰু ঠিক কৰি ল'বলৈ ওলাইছোঁ। তো আগলৈ চাই থাকিব ক'ত কি হয়। তো গাইছ মানে ফাইনেলি আমি আহি কিবা গীত চক বুলি কয় তো তাতে আহি পালোঁ বিহাৰৰ। আৰু মানে মোটামুটি 35 কিলোমিটাৰমান মানে দোকান চোকান একো নাই। তো চাহ তাহ খাবলৈ হোৱা নাছিলে। তো সেইবাবে এনেকুৱাকৈ ৰখি গ'লোঁ এইখন দোকানতে। আৰু মই চাইছোঁ আপোনালোকক মাটিৰ কাপত মানে চাহ দিছে আমাৰ তাৰে নিচিনাই প্লাষ্টিক কাপৰ নিচিনা নহয় আৰু মাটিৰ কাপ চাহ দিছে। তো এনেকৈ চাহখিনি খাই আকৌ যাত্ৰা আৰম্ভ কৰিম কিমানলৈ পাৰোঁ। আৰু এতিয়া সময় হৈছে 6:20। তো আগলৈ চাই থাকিব কি দেখুৱাব পাৰোঁ। ইমানেই গৰম বিহাৰত মানে কি ক'ম আপোনালোকক, একদম মানে দেহা কিবা হৈ গৈছে, পানী হৈ গৈছে মানে দেহা কি ক'ম আৰু সৰু অৱস্থা নাই দেখিছে আপোনালোকে। আৰু ঠিক আছে চাই থাকক বাৰু ভিডিঅ'টো আপোনালোকে। তো গাইছ এনেকৈ চাহ খাই থকা অৱস্থাত ৰাস্তা দি গৈ থকা মানে ল'ৰা 3জন। তো এতিয়া ইয়াতে আহি কিনে মানে নতুন দোস্ত বুলি ক'ব লাগিব, ফ্ৰেণ্ড। তো এনেকৈ লগ পালোঁ বহুতেই ভাল লাগিল আৰু তেওঁলোকে আশীৰ্বাদ মৰম দিলে। তো বহুতেই ধন্যবাদ আমাৰ ফালৰ পৰা। তো গাইছ আজিৰ ভিডিঅ'টো বহুত দেখাব নোৱাৰিলোঁ। আৰু যদি কিবা ভিডিঅ'বোৰত যদি কিবা ভুল হৈছে আঙুলিয়াই দিব আপোনালোকে। আৰু এনেকুৱাই মৰম আশীৰ্বাদ সদায় কৰি থাকিব বুলি আশা কৰিছোঁ। আৰু তাকে কৈ মই জয় আই অসম।